আপুনি জানেনে এটিএমটো কেৱল পইচা উলিওৱাৰ যন্ত্ৰ নহয়। এটিএমে ধনী দুখীয়াৰ মাজত বিভেদ নাইকিয়া কৰিবও পাৰে। আপোনাৰ একাউণ্টত যিমান লাখ টকা নাথাকিলেও আপুনি এটিএমত পইচা উলিয়াবলৈ ৰ'বই লাগিব। আপোনাৰ একাউণ্টত 500 টকা থাকিলেও আপুনিও এটিএমত পইচা উলিয়াবৰ কাৰণে ৰ'বই লাগিব। হয়তো আপোনাৰ একাউণ্টত 500 টকা আছে, আপুনি আগত ওলাব পাৰে, আৰু কাৰোবাৰ একাউণ্টত লাখ টকা থাকিলেও সি আপোনাতকৈ পিছতেই ওলাব লাগিব, যদিহে আপুনি আগতীয়াকৈ গৈছে। আৰু এটা কাম কৰিব পাৰে, আপোনাৰ একাউণ্টত 500 টকা আছে, আপোনাক 100 টকাৰ পৰা 200 টকাৰ প্ৰয়োজন। আপুনি 100 টকা বা 200 টকা থকা এটিএম বিচাৰি ঘূৰি ফুৰিব বা বিচাৰিব, আৰু যদি নাপায় অৱশেষত আপুনি 500 টকাটোৱে উলিয়াব। কিন্তু এনে বহুজন যাব যি আপোনাৰ সন্মুখতে 20ৰ পৰা 50,000 টকা ওলোৱাই লৈ আনিব, কিন্তু আপুনি সেই 500 টকাটো সেই এটিএমটোৰ পৰাই উলিয়াইছে, আৰু 20ৰ পৰা 50,000 টকা যিজন মানুহে উলিয়াইছে সেইজনেও সেই এটিএমটোৰ পৰা উলিয়াইছে। গতিকে এটিএমে ধনী আৰু দুখীয়াৰ মাজত থকা যি ভেদাভেদ, সেই ভেদাভেদটো নাইকিয়া কৰাৰো এটা যন্ত্ৰ হ'ব পাৰে। ধন্যবাদ।